নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম আপোনালোকে কিদৰে এটা ইউটিউব চেনেলৰ নাম সলনি কৰিব পাৰিব অতি সহজে। তাৰ বাবে আপোনালোকে যাব ইউটিউবটো অ'পেন কৰি ল'ব। তাৰ আপোনালোকৰ লগটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়ৰ চেনেলত যাব, ইয়াত ক্লিক কৰিব। এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে এডিট চেনেলত ক্লিক কৰিব। এডিট চেনেলত ক্লিক কৰাৰ পাছত এনেধৰণে আহিব। মোৰ অলপ নেটটো শ্ল' বাবে এনেদৰে অলপ শ্ল' হৈছে আপোনালোকৰ। যদি নেট ভাল হয় সোনকালে আহি যাব। এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে পেঞ্চিলডালত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নামটো চেঞ্জ কৰি দিব পাৰিব। এডিট কৰি চেঞ্জ কৰাৰ পিছত অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নামটো চেঞ্জ হৈ যাব। আৰু এই চেনেলটোৰ মোৰ নামটো বেলেগ আছিল। কি কাৰণে আপোনালোকক নামটো চেঞ্জ কৰি দিলোঁ তাৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। মোৰ এটা বিশেষ প্ৰব্লেমৰ কাৰণে এইটো চেনেলৰ নামটো বদলাই দিবলগীয়া হ'ল। আৰু মই নেক্সট ভিডিঅ' বনাই পিনি আপোনালোকক মই জনাই দিম কি কাৰণে চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ। তাৰপিছত আপোনালোকে ডেছক্ৰিপশ্যন দেখিব পাইছে। ডেছক্ৰিপশ্যনত আপোনালোকে যদি আপোনালোকৰ আগৰ চেনেলটোৰ নাম দিয়া আছিলে তেন্তে আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকৰ নামটো চেঞ্জ কৰি দিব পাৰিব। চেঞ্জ কৰি দিব। আৰু সবিশেষ জানিবৰ বাবে আপোনালোকে এই পেঞ্চিলডালত ক্লিক কৰিব। পেঞ্চিলডালত ক্লিক কৰাৰ পিছত আপোনালোকে তলৰফালে দেখিব পাইছে চেঞ্জ টু ইয়ৰ নেম উইল বি ৰিফ্লেক্টেড অনলি অন ইউটিউব। লাৰ্ণ মৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে আহিব। ইয়াত আপোনালোকে ভালদৰে চাব পাৰিব কিদৰে সলনি কৰিব পাৰি নাম। আপোনালোকে দেখিব পাইছে চেঞ্জ ইয়ৰ চেনেল নেম। ইয়াত ভালদৰে লিখা আছে, আপোনালোকে ইয়াত পঢ়ি ল'ব। কেনেদৰে আপোনাৰ প্ৰফাইলখন চেঞ্জ কৰিব, প্ৰফাইলৰ চাইজ কিমান লাগে আপোনালোকে ইয়াত চব পাই যাব। আপোনালোকে ভালদৰে চাই ল'ব, পঢ়ি ল'ব এইবোৰ। যদি আপোনালোকে প্ৰফাইলখন বদলি কৰিব বিচাৰে তেন্তে আপোনালোকে ওপৰত থকা এই কেমেৰাটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চুজ ফ্ৰম ইয়ৰ ফটোশ্বত যাব। ফটোশ্বত গৈ আপোনালোকে প্ৰফাইলখন বদলি কৰিব পাৰিব। আৰু যদিহে কভাৰ ফটোখন চেঞ্জ কৰিব বিচাৰে তেন্তে আপোনালোকে এই ওপৰত থকা কেমেৰাটোত ক্লিক কৰিব। আপোনালোকে ক্লিক কৰি ইয়াতো একে চেম প্ৰচেছত আপোনালোকে কভাৰ ফটোখন আপোনালোকে চেঞ্জ কৰিব পাৰিব। এনেদৰে আপোনালোকে অতি সহজে চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো বজাই থৈ যাব। তেতিয়াহে মই এনেধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে পাই থাকিব। আৰু লগতে আপোনালোকে আৰু এটা কাম কৰিব, কম ব্ৰাউজাৰত লগইন হৈ ল'ব। লগইন হৈ আপোনালোকে তলৰ যোনটো ছেটিংছ আছে তাত যাব। ছেটিংছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। যিহেতু মোৰ নেটটো শ্ল' সেইবাবে অলপ লাহে লাহে আহিছে, তাৰ বাবে ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে তলত যোনটো কিৱৰ্ডছ বুলি দেখিছে তাত আপোনালোকে আপোনালোকৰ নতুন চেনেলৰ নামটো বহাই দিব। এতিয়া যোনটো নাম চেঞ্জ কৰিলে সেইটো বহাই দিব। এনেদৰে আগ পাছ কৰি আপোনালোকৰ চেনেলৰ নামটো বহাই দিব। তাৰপিছত কমা দি যাব। এনেদৰে তাৰপিছত তলতে ছেভ কৰি দিব। ইয়াত
আপোনালোকে ইয়াত চেক কৰি দিব। এনেদৰে আপোনালোকে চেক কৰি দিয়াৰ পিছত আপোনালোকৰ চেনেলটো চাৰ্চ বাৰত আহি যাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব। ধন্যবাদ।